হেল্ল' নমস্কাৰ ৱেলকাম টু মাই চেনেল নাইমা চৌধুৰীজ ভ্লগ। আজি মই আপোনালোকৰ মাজলৈ আনিছোঁ মধুৰিআমৰ ৰেচিপি। মধুৰিআমৰ মই আনিছোঁ দুটা ৰেচিপি। এটা হয় মধুৰিআমৰ জুচ আৰু আনটো হয় মধুৰিআমৰ চাটনি। তেন্তে আমি বলক আৰম্ভ কৰোঁ ৰেচিপি দুটা বনোৱা। বলক আমি মধুৰিআমৰ জুচ বনোৱা আৰম্ভ কৰোঁ। মধুৰিআমৰ জুচৰ কাৰণে আমাক লাগিব মধুৰিআম। আমি 1 কিলো মধুৰিআম লৈছোঁ, পানী 1 গ্লাছ লৈছোঁ, পানী দৰকাৰ পৰিলে আৰু অলপমান ল'ম। আমি নিম্বু অকণমান লৈছোঁ, আধা চামুচ নিমখ আৰু মিক্সাৰ গ্ৰাইণ্ড। আমি এতিয়া মধুৰিআমৰ বাকলিবোৰ এটা এটাকৈ এৰাই লওঁ। বাকলিটো দিলেও কথা নাই, এৰাই দিলে অলপমান ছফ্ট পিউৰি টাইপ এটা হ'ব, সেইকাৰণে আমি এইটো এৰাই লওঁ। আমি এনেকৈ গোটেইখিনি বাকলি এৰাই লৈছোঁ। এতিয়া আমি এইটো পিচেছ কৰি ল'ম। আমি এনেকৈ গোটেইখিনি পিচেছ কৰি ল'লোঁ। আমি এতিয়া এইখিনি গ্ৰাইণ্ডাৰত দি দিম। একেলগে গোটেইখিনি নিদিওঁ, আধা আধাকৈ দিম, দুবাৰ বনাম আমি। আমি ইয়াত দিলোঁ মধুৰিআমখিনি। এতিয়া আমি পিচ কৰি ৰাখিছিলোঁ নিম্বু, সেইখিনি চেপি দিম, নিম্বুৰ জুচ অলপমান দিম আৰু নিমখ অকণমান দিম। আধা চামুচ নিমখ ৰাখিছিলোঁ, অকণমান ইয়াত দিলোঁ আৰু আধা যিহেতু আছে আমাৰ মধুৰিআম, তাতে আধা দিম আৰু পানী অকণমান দিম। ইয়াত 1 গ্লাছ পানী ৰাখিছিলোঁ, গোটেই নিদিওঁ, 1/4 গ্লাছ আমি পানী দিম। তাৰপিছত এইটো এতিয়া আমি গ্ৰাইণ্ড কৰিম। এয়া আমাৰ হৈ গৈছে। আমি খুলি একবাৰ চেক কৰি চাওঁ। আমাৰ মধুৰিআমখিনি গ্ৰাইণ্ড হৈ গৈছে। আমি এটা বউলত কাপোৰ এটা বান্ধি লৈছোঁ, চাফা কাপোৰ ভালকৈ ধুই লোৱা হৈছিল। এইটোত মেইনলি আমি এনেকুৱা চেকাচুকি কামেই কৰোঁ, বা আপোনালোকে ছেকেণ্ডো ল'ব পাৰে। তাৰপিছত আমি এইখিনি ইয়াত ঢালি দি কেনে চেকি দিম ভালকৈ। আমাৰ এয়া আমি জুচ ওলাই লৈছোঁ, আপোনালোকে দেখিব পাৰিছে। আপোনালোকে এতিয়া যিমান পনীয়া বিচাৰে সিমান পনীয়াকৈ এইটো বনাব পাৰে। অকণমান পানী মিক্স কৰি দিলে হ'ব। তো এইটো একদম পাৰফেক্ট আমাৰ হেল্ডি জুচ হৈছে। আপোনালোকে যদি মিঠা খোৱাটো বিচাৰে তেতিয়াহ'লে ইয়াত অকণমান মিঠা এড কৰিব পাৰে, মানে চেনি 2 চামুচমান দিব পাৰে। আমি ফাইনেলি মধুৰিআম জুচটো ছাৰ্ভ কৰি দিছোঁ। কালাৰটো আমাৰ হোৱাইট হৈছে জুচৰ, যিহেতু আমাৰ মধুৰিআমটো হোৱাইট কালাৰৰ আছিলে সেইকাৰণে। এতিয়া বলক আমি নেক্সট ৰেচিপিলৈ যাওঁ। নেক্সট ৰেচিপিটো হ'ল আমাৰ মধুৰিআমৰ চাটনি। মধুৰিআমৰ চাটনি বনোৱা আমি আৰম্ভ কৰোঁ। মধুৰিআমৰ চাটনিৰ কাৰণে আমাক লাগিব মধুৰিআম আমি এটা লৈছোঁ, ইয়াতে আছে আমাৰ পুদিনা পাত কেইটামান, ইয়াত আছে আমাৰ নিমখ, ইয়াতে আছে ৰহুন, আদা, জলকীয়া এটা আৰু নিম্বু টেঙা অকণমান। এতিয়া আমি চবচে প্ৰথম আমি মধুৰিআমটোক কাটিম, কাটি কিনে ভিতৰৰ গুটিখিনি উলিয়াই দিম। আমি এতিয়া মধুৰিআমটো কাটি লওঁ। মধুৰিআমটো খুব পকা ল'ব নালাগে, অলপ কেঁচাহানহে লাগে। আমি এয়া সৰু সৰুকৈ পিচেছ কৰি লৈছোঁ মধুৰিআমৰ। এতিয়া আমি জাৰত ঢালি দিম। প্ৰথম মই দিলোঁ মধুৰিআম, তাৰপিছত মই পুদিনাখিনি দি দিওঁ। পুদিনাটো আপোনালোকৰ অপশ্যনেল হয়, দিবও পাৰে নিদিবও পাৰে। তাৰপিছত ইয়াত আদা দিলোঁ, ৰহুন দিলোঁ, ৰহুন 4 কোয়ামান থৈছোঁ আৰু জলকীয়া এটা দিছোঁ। জলকীয়া যদি বেছি খায় বেছি দিব পাৰিব। আৰু ইয়াত মই চেপি দিছোঁ নিম্বু। তাৰপিছত মই নিমখটো ইয়াত দি দিম। এতিয়া মই অকণমান ইয়াত পানী দিম, পানী দি কেনে মই এইটোক গ্ৰাইণ্ড কৰি ল'ম। এয়া আমাৰ গ্ৰাইণ্ড হৈ গৈছে। আমি এতিয়া এইটোক ছাৰ্ভ কৰি দিম। এয়া আমি ফাইনেলি ছাৰ্ভ কৰিলোঁ মধুৰিআমৰ চাটনি। আপোনালোকে ঘৰত বনাই চাব, বিৰাটেই টেষ্টি হয় আৰু বহুত ভাল লাগে খাই কেনে। ইয়াত অকণমান নিম্বু দিয়াৰ কাৰণে টেঙাও হৈছে, পুদিনাৰো চেণ্ট আহি থাকে। ধন্যবাদ। আশা কৰিছোঁ মোৰ ৰেচিপিটো আপোনালোকৰ ভাল লাগিছে। যদি ভাল লাগিছে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আন ভিডিঅ' চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই বাই।